Hello friends, hi, how are you? আমি এতিয়া বৰ্তমান ভাত বনাই আছো। এইটো কোন? এইটো ৰাজু পাগলা। হাই। এইটো। এইটো। কৈ দে। অকমান ইণ্টাৰভিউ কৈ দিয়া অকমান। কি বনাই আছা? কি বুলি কৈছিলো? ৰয় তুমি অকমান কৈ দে কি বনাই আছা? এই যে মাংসর কি কইছো নারিভ বনাই আছে নারী বুটি বনাই আছে আৰু দেখো অকমান টাইম পাছ ভিডিঅ' আৰু এইফালে কি বনাই আছে? এই মাছৰ চুপ তাৰপিছত ভাত ইয়াতে কি দিছোঁ মটৰ দিছোঁ গাজৰ দিছোঁ এইফালে কি আছে আৰু ধনিয়া আৰু কি আছিল কওকচোন পনীৰ নহয় কি বুলি কয় এইটো বৰত কি বুলি কয় গাছডালত নৰসিং নহয় কালি যে আনিছিলোঁ বজাৰৰ পৰা ঠাৰি কাৰাই কাৰাই দি বনাই আছোঁ আৰু গৰমত বোলে চুপ খাব লাগে আৰু গৰম হওক দেহাটো হয় নহয় কওকচোন গরম হলে আরো বেশি গরম হয়ে যাব গৰমত গৰম খাব লাগে ঠাণ্ডা খাব লাগে ঘৰত পালাব লাগিব হয় নে নহয় গৰমত ঘৰত পালাব লাগিব সেইটো নাজানা গৰমত গৰম খাব লাগে এইটো হ'ল চাটনি এইটো ঘৰৰ পৰা পিচি লৈ আহিছোঁ এইটো কিহৰ নাৰিকল আছে অজৱাইনৰ পাত আছে এইফালে জেতুকাৰ পাত আছে এতিয়া ফ্ৰেণ্ড লগ খুৱাম কেনেকৈ লাগে টেষ্টটো কৈ দিব অকণমান দেৰিকৈ মানে ব্লগটো বনাম পিছত ভাত খোৱা টাইমত এতিয়া অকণমান টাইম পাছ ভিডিঅ' কৰি আছোঁ বন্ধু লগৰ এতিয়া চুপ উতলি আছে হোৱা নাই বহুত টাইম লাগিব কমচে কম আধা ঘণ্টা 1 ঘণ্টা উতলিব লাগে হয় নে নহয় আধা ঘণ্টা 1 ঘণ্টা হ'লে চুপটো অকণমান টেষ্টটো ভাল হয় এই ভাত হ'ব হৈছে জুইটো অকণমান শ্ল' কৰি দিওঁ অকণমান ঢাকন মাৰি দিওঁ আৰামত ধৰি থাকিব এইটো ভাজাটো হ'লনে ভাজাটো হৈ আছে হা বিলাহী দিয়ে নেকি বিলাহী দিলে টেষ্টটো বেলেগ হৈ যায় এই ভাজাত বিলাহী নিদিয়ে জুইটো কমাই দিয়ক তেতিয়া অকণমান আৰু ভাল হ'ব ভাজিটো এইটো হ'ল মাল নহয় দেই বন্ধুসকল এইটো হ'ল মৌ এইটো হ'ল চানা কিছুমানে ভাবিব মাল আছে ইয়াতে বহুত ৱাটাৰ আছে ইয়াতে আছে মোৰ একদম মেডিচিন আছে ইয়াত আছে গ্লৈ ইয়াত আছে নিম পাতা তাৰপিছত বহুত ধৰণৰ বেলেগ দিনা দেখাম এইটো ভিডিঅ' কি ৰুমত কি আছে বেলেগ দিনা বঢ়িয়া এটা ভিডিঅ' বনাই কি মেডিচিন আছে আমাৰ ঘৰতে ডক্তৰ আছে ৰুমতে ডক্তৰৰ ওচৰত যাবই নালাগে জ্বৰ হ'লে কাহ হ'লে চব এটা মেডিচিন আছে এইটো খুৱাওঁ মেডিচিন খুৱাওঁ এইটো বহুতে ভাবে IV বটলত মোক কেনেকৈ আহে খুলি দেখাওঁ কিছুমানে বহুতে ভাবিব এই মাল আছে ইয়াত মাল ৰুমতে থৈ দে টেষ্টটো কৰি দিওঁ কিছুমানে ভাবিব নহয় মাল আছে বুলি টেষ্ট কৰি দিওঁ এই ইয়াতে টেষ্ট কৰি দিওঁ এইটো হ'ল মধু ৰিক্সা এই মধু মাল হ'লে এনেকুৱা হয় নেকি বন্ধুসকল কওকচোন এইটো হ'ল মধু হয় টেষ্ট কৰিলোঁ মধুটো মানে ডুপ্লিকেট বজাৰৰ পৰা লৈ আহিলোঁ আছলি মৌ বুলি পেলাই মধুটো ক'লা বঢ়িয়া মধু বুলি চাউল ইয়াতে চেনি মিক্স আছে
সেইটো কাৰণে খোৱাই নহয়, টাইম পাছৰ কাৰণে ৰাখি থৈ দিছোঁ। আমাৰ কাচ কাচ লাগি থাকে না, কাচ কাচ লাগি থাকে। বেছিকৈ এই মধুৰ মানে ভাল নহয়, ধূলা পানীত আমি থাকে ইহঁতে বেছি থাকে না, সেইটো কাৰণে ধূলা বতাহ পানীত বেছি থাকে না, আমি ধূলা সেইটো কাৰণে মধু ৰখা হয় ন। লাষ্টতে কাম বৰ্তমান বহুত টাইম আহিছে, ফুলি আছে। এতিয়া গাজৰ আছে, মাংস পিচ আছে, পিঁয়াজ আছে, আদা আছে, ধনিয়া পাত্তা আছে, নৰসিংহৰ পাত্তা আছে। ভাত বাঢ়ি লৈছোঁ, এতিয়া বৰ্তমান খাম। এনেকুৱা চুপ, এইফালে চাটনি, চুপটো দেখা দে, এইটো চুপ। এই सुबा बिनो बर'ते कह बेखौ जों माने दा आराम्भ खालामबाय, दहाय बानायदोंमोन। बानायदों नालाय बेखौ जों दा जाबाय। सुप मजा आसि न खाबोलाय, बिराद गोथाव जाबाय, गोथाव। बर्तमान खाइ आছো ভাত, গাইছ লাইন থাকক। মজা। আমাৰ ৰাজু ক'ত গ'ল? ৰাজু হ'লে এইটো ৰাজু পিছত খাই আছে, এইটো ৰাজু। এতিয়া দূৰত আছো আমি। কেনে লাগছে? ভাল লাগছে, মজা মজা মোজাং মজাং মজাং। খামে ওলাইছে, খামে ওলাইছে গৰমত। বঢ়িয়া হৈছে খাবলৈ। খাইছে, এবাৰ বনাইছে, খাই লওক কেনে লাগে, মন কৰিব। হয় নে নহয়? হয় হয়, এবাৰ খাই চাব লাগে। নতুন খানা, নতুন টেষ্ট। ইমান মাছ মাংস তেলেৰে খাব লাগে, এবাৰ ঘূৰি খাব লাগে না। কেঁচা মটৰ দিছোঁ, চাটনি মজা। বঢ়িয়া আছে দেই, বঢ়িয়া হৈছে। দেই লৈ ল লৈ ল লৈ ল, লৈ ল লৈ ল, বঢ়িয়া আছে না। ন চোল খা, সুদা খালি বঢ়িয়া আছে। চাটনি ভাল পোৱা নাই? চাটনি ঠিক আছে। ৰাতি খাম পিছে, ৰাতি উজবাইনৰ পাত, নাৰিকল দিছোঁ। এদিন বনাইছোঁ হা, ঘৰত থৈ আহিছোঁ, গোলাপ তেলে দিছে। কিবা জানে উজবাইনৰ পাত কিমান দাম, মূল্য? উজবাইন খাবি খালি পেটত, নাইকিয়া গেছ। ইমান বেয়া বস্তু খাই দে, গেছ নাইকিয়া। ভাল ল ভাত ল, ভাত আছে। বাকো শেষ করছে। আছে, মোৰ আছে না। নহয় এইটোৱে লৈ আহিছি মই। ভাত ল, ভাত একদম শেষ কৰি দে। নাই, শেষ কৰিছে। শেষ কৰিছে? আছে। এতিয়া আছে না, ল একো নহয় দে, ল নালাগে। ল ল, মই চাউল দিম না বনাবলৈ।
গোটাই তেল গোটাই তেল মই দিম না হয় না নহয় মই চাউল দিম না ভোক লাগছিতো তো এই ক্ৰমত ঠাণ্ডা ভাতকেইটা দিলেও হ'ল হয় দিলোঁ ঠাণ্ডাটো নাখায় নালাগে নালাগে হ'ব আপুনি হেৰি কৰ লগ গোটাই তেল এই ঠাণ্ডা ভাত আছে দে সেইকেইটা হ'ব সেইটা খাব গোটাই তেল বঢ়িয়া আছে ভাই কেনে লাগছে এই বঢ়িয়া 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 এই ঝালা দিছে এই চব্জি খাচ কাৰণটো এইটো খাব লাগে এই জ্বালা মানিমুনি আছে এটা খাবা লাগে মানিমুনি আছে নৰসিং আছে ভেদাইলতা পাত আছে মই বৰফটো মিচিঙৰ লগত খাই আছোঁ 1 বছৰ খাই আছোঁ মিচিঙৰ লগত আমাৰ ঘাম ওলাব না ইমান মিচিঙৰ মানুহৰ এটা হেৰি নাই পেট ওলোৱা মানুহ নাপায় মিচিং কি খাইতে তোমাৰ হেল্থৰ ঠিক থাকে ফিটনেছ পুৰা পেট ওলোৱা মানুহ নাপাবি যিমান মিচিঙৰ মানুহ আৰু এনেকা কাম কৰিব না পাহাৰত উঠিব পাহাৰত উঠি পেলাই শাক বিচাৰিব এটা দালি মাংস নাখায় আমি নাপালে এটা শাক বিচাৰিব যাব একদিন মই যোৰহাটত ল'ৰাৰ লগত থাকি আছোঁ গম পাইছোঁ না মই বাহিৰত মখলা লাজ কৰে নাই লাজ কৰা এই লাজ কৰিছে খাইছে না ল ক'ত যা বিন্দাছ খাওয়া জানে কোন বুঢ়া আমরা এই জানে বাৰু তেল ঢালিব মছলা ঢালিব মুচি দিম দে জানা বন্ধুসকল বেয়া নাপাব কেলা বুলি কৈ দিলোঁ হয় নে নহয় মাফ কৰিব আমাৰ কমন ভাষা হয় নে নহয় মস্ত গৰম বন্ধুসকল ভিডিঅ'টো ৰাখিছোঁ আকৌ বৰ্তমান বহুত গৰম লাগিছে থেংক ইউ থেংক ইউ বুলি কওক লাইক কমেণ্ট কৰিব বুলি কওক लाइक कमेन्ट खालामनानै होदो बे महेन्द्र दासनि थाखाय প্লিজ কমেণ্ট কৰিব গাইজ অকণমান কমেডি ভিডিঅ' কৰিছোঁ আৰু বেয়া নাপাব এভৰিথিং ফেন